Hello everyone, I am Shruti. এই ভিডিঅ'টো হৈছে মোৰ কাটাৰৰ দ্বিতীয়টো দিনৰ আৰু সেইদিনা গৈছিলোঁ আমি অল্ড দোহাপৰ্টৰ সাগৰৰ পাৰত অনুষ্ঠিত হৈ থকা কাইট ফেষ্টিভেললৈ। ইয়াতে বিভিন্ন দেশৰ পৰা অহা পৰ্যটকসকলে আৰু ইয়াৰ স্থানীয় বাসিন্দাসকলে সাগৰৰ পাৰত চিলা উৰুৱায়। সাগৰৰ বতাহজাকে চিলাবোৰ ইমান ওপৰলৈ উৰুৱাই নিছিল আৰু দেখাত ইমানেই সুন্দৰ লাগিছিল আৰু সেইবাবে হয়তো এই জেগাকণ পৰ্যটকৰ বাবে খুবেই আকৰ্ষণীয়। সকলোৱে চিলাবোৰ উৰুৱাই থকা দেখি আমাৰো মন গ'ল আৰু সেইবাবে আমিও এখন চিলা কিনি উৰুৱাবলৈ লাগিল। যিহেতু চিলা উৰুৱাব জানোৱেই আৰু সঁচাকৈ একদম অতীতক ৰোমন্থন কৰা যেন লাগিল। সোণালী দিনবোৰ আকৌ মনত পৰি গৈছিল। Okay, 3, 2, 1. Ta-da-da! कौन सी है हमारी पतंग? ये वाली। ये वाली। यार आउट ऑफ फोकस हो रहा है। Ta-da-da-da! ये घूम जाओ यस। আমি সকলোৱে কাইট ফেষ্টিভেল সুন্দৰভাৱে উপভোগ কৰিলোঁ আৰু তাৰ পাছতে অন্য এটা মুহূৰ্তৰ অপেক্ষাত আমি সাগৰৰ ওচৰ চাপিলোঁ। সাগৰৰ পাৰৰ সেই চেঁচা বতাহজাকে আমাক অলপ হ'লেও চেঁচা পেলাইছিল যদিও সেই সুন্দৰ মুহূৰ্তটিৰ চোৱাৰ হেঁপাহে আমাৰ মনৰ যুঁজ বহু গুণে বঢ়াই তুলিছিল। कैसा लग रहा है? मजा आ रहा है। कितना मजा आ रहा है? मजा आ रहा है। बहुत मजा आ रहा है। ठंडी ठंडी हवा। সকলোবোৰ ভিউ এনজয় কৰি অৱশেষত আমি স্নেক কাৰ্টটো দেখা পালোঁ। ये तो वापस आ गया ना, ये सब नहीं हुआ हमारा, ये वापस आ गया ना हमारे पास। Cruzar ventanas y desaparecer.